মৰম ছাত্ৰ ছাত্ৰীসকল, আজি আমি চাবলৈ লৈছোঁ ৬ষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ ৩ নম্বৰ অধ্যায় আহৰ পৰা কাপোৰলৈ। এই অধ্যায়ত আমি চাম কাপোৰবিলাক ক'ৰ পৰা আহে, এই ধৰণৰ কথাবিলাক আমি ইয়াতে চাম। তোমালোকে যদি কোনোবা কাপোৰৰ দোকানলৈ গৈছা, তেতিয়া হয়তো দেখা পাইছা যে দোকানী বেলেগ বেলেগ ধৰণৰ কিছুমান কাপোৰ দিয়ে, যেনে কি কপাহী, ঊণি, টেৰিকটন, নাইলন বা পাট কাপোৰ, মুগাৰ কাপোৰ, বিভিন্ন ধৰণৰ কাপোৰ, এইবিলাকৰ নাম তোমালোকে শুনিছা। এতিয়া কাপোৰ এনেধৰণৰ বিভিন্ন প্ৰকাৰ আছে। এতিয়া চোৱা যাওক কাপোৰবিলাক ক'ৰ পৰা আহে। কাপোৰবিলাক সাধাৰণতে সূতাৰ দ্বাৰা তৈয়াৰ কৰা হয়, আৰু এই সূতাবিলাক কিহৰ পৰা আহে? সূতাবিলাক কিছুমান আহৰ পৰা আহে। এতিয়া আহ কি তেনেহ'লে? ইয়াতে চোৱা, আহ হ'ল কি? সূতাৰ পাতল গুণবোৰেই হৈছে আহ। অৰ্থাৎ মই এতিয়া এডাল সূতা লৈ দেখাই চাম। তোমালোকে মোৰ হাতত এডাল সূতা আছে, দেখা পাইছা? এই সূতাডাল আমি যদি ঠিক সূতাৰ আগ অংশ যদি আমি এনেকৈ ঘঁহি দিওঁ, ইয়াত কিছুমান সৰু সৰু গুণ দেখা পোৱা যায়। এইবিলাকে হৈছে আহ। এতিয়া এই আহবিলাক দুই ধৰণৰ হ'ব পাৰে। আহ সাধাৰণতে প্ৰাকৃতিক আৰু সাংশ্লেষিক, এই দুই ধৰণৰ আহ আমি পাওঁ। প্ৰাকৃতিক আহবিলাকৰ ভিতৰত উদ্ভিদজাত আৰু প্ৰাণীজাত আমি দুই ধৰণৰ আহে পাওঁ। উদ্ভিদজাত আহ মানে কি? যিবিলাক আহ আমি উদ্ভিদৰ পৰা পাওঁ সেইবিলাক উদ্ভিদজাত আহ, আনহাতে যিবিলাক আমি প্ৰাণী অৰ্থাৎ জীৱ জন্তুৰ পৰা পাওঁ সেইবিলাক প্ৰাণীজাত আহ। তাৰপিছত সাংশ্লেষিক আহবিলাক বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা হয়। এতিয়া উদ্ভিদজাত আহৰ ভিতৰত যদি আমি উদাহৰণ দিবলৈ যাওঁ, মৰাপাটৰ আহ, কপাহ, এইবিলাকৰ তোমালোকে জানাই। তাৰপিছত প্ৰাণীজাত আহ, ঊণ, পাট, ৰেচম ইত্যাদি বিভিন্ন ধৰণৰ প্ৰাণীজাত আহ আছে, আৰু এইবিলাকৰ ব্যৱহাৰৰ বিষয়ে তোমালোকে জানা। মৰাপাট আমি কি কামত ব্যৱহাৰ কৰোঁ? ধৰা ৰছী বা কট বা কাৰ্পেট ইত্যাদি বনোৱাৰ কাৰণে। আৰু কপাহটো জানাই, কপাহৰ দ্বাৰা কাপোৰ তৈয়াৰ কৰা হয়। তাৰপিছত প্ৰাণীজাত আহ যেনে ঊণ সূতাবিলাক ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা হয়, সেইকাৰণে প্ৰাণীজাত আহ, প্ৰাণীৰ পৰা পাইছোঁ। পাট সূতা বা ৰেচম সূতা, এইবিলাক পাট পলু বা মুগা পলুৰ পৰা পোৱা যায়, এইবিলাক আমাৰ প্ৰাণীজাত আহ। আনহাতে এৰী কাপোৰৰ বিষয়ে তোমালোকে শুনিছা, সেইবিলাক এৰী পোকৰ পৰা পোৱা যায়, সেইকাৰণে এইবিলাকক কোৱা হয় প্ৰাণীজাত আহ। এতিয়া এই আহবিলাক যদি আমি চাওঁ, আহৰ ভিতৰত সাধাৰণকৈ উদ্ভিদজাত আহ আমাৰ বেছিকৈ ব্যৱহৃত হয়। উদ্ভিদজাত আহৰ ভিতৰত আকৌ প্ৰধানকৈ ব্যৱহৃত হয় কপাহ। তোমালোকৰ কিতাপত আছে, এইখিনি কিতাপতো পাবা। কপাহ খেতি কেনেধৰণে কৰে? ডাঙৰ ডাঙৰ কিছুমান অঞ্চল লৈ তাত কপাহ খেতি কৰা হয়। কপাহ খেতিৰ কাৰণে সাধাৰণতে ক'লা মাটি আৰু গৰম জলবায়ুৰ দৰকাৰ। আৰু খেতিটো কেনেকৈ কৰে? যেতিয়া কপাহ গছডাল ডাঙৰ হ'ব, গছৰ পৰা কপাহৰ জ্বলাবোৰ পুৰঠ হ'ব, সেই কপাহৰ জ্বলাবোৰৰ পৰা গুটিবোৰ পৃথক কৰা হয়, আৰু কপাহখিনি বেলেগকৈ উলিওৱা হয়, গুটিখিনি বেলেগকৈ উলিওৱা হয়। এই প্ৰক্ৰিয়াটোক কপাহ নেওঠনি কৰা বুলি কোৱা হয়। আনহাতে মৰাপাটৰ খেতি হয়তো তোমালোকে বহুতেই দেখিছা, ইয়াক বাৰিষা কালত কৰা হয়। অসম, পশ্চিমবংগ, বিহাৰ এই অঞ্চলবিলাকত যথেষ্ট পৰিমাণে কৰা হয় মৰাপাটৰ খেতি। মৰাপাটৰ খেতিটো কেনেকৈ কৰে? প্ৰথমতে গুটিবিলাক সিঁচি দিয়ে, বীজবিলাক। তাৰপিছত যেতিয়া ডাঙৰ হ'ব, গছবিলাক পুৰঠ হ'ব, সেইবিলাক কাটি আনি কেইদিনমান পানীত ডুবাই থৈ দিয়ে। তাৰ পৰা যিটো গছৰ বাকলি আছে, বাকলিটোৰ পৰা আহবিলাক সৃষ্টি হয়, আৰু ভিতৰৰটো খৰি বা বেৰ দিয়া কামত ব্যৱহাৰ হয়। তাৰপিছতে আহিল কপাহৰ পৰা যে কাপোৰ হ'ব, কেনেধৰণে হ'ব? কপাহৰ পৰা প্ৰথমতে সূতা কটা প্ৰক্ৰিয়াটো লৈ যাব। কপাহৰ পৰা সূতা কাটিব, তাৰপিছত সেই সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰা হয়। সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰাৰ দুটা পদ্ধতি আছে। তাত এটা আছে বয়ন আৰু এটা আছে গুঠা কাৰ্য। অৰ্থাৎ কাপোৰবিলাক বৈ, ধৰা শালত বৈ বা মেচিনত বৈ, এইবিলাকৰ দ্বাৰা কাপোৰবিলাক তৈয়াৰ হয়। আনহাতে এবিধ আছে গুঠা কাৰ্য। গুঠাটো হ'ল কি? তোমালোকে ঊল গুঠা দেখা পাইছা, সেই ঊল গুঠাটো হ'ল গুঠা কাৰ্য। এনেকৈ দুই ধৰণে কাপোৰবিলাক তৈয়াৰ কৰা হয়। তাৰপিছতে আছে বস্ত্ৰ সামগ্ৰীৰ বুৰঞ্জী। অৰ্থাৎ এই কাপোৰবিলাক কেনেধৰণে আহিল? তোমালোকে জানা, আদিতে মানুহে বহুত বছৰ, হাজাৰ হাজাৰ বছৰ আগতে মানুহে গছৰ পাত, গছৰ বাকলি পিন্ধিছিল। তাৰপিছত লাহে লাহে মানুহবিলাক যেতিয়া উন্নত হ'ল, প্ৰাণীৰ নোম
প্ৰাণীৰ চুলি এইবিলাক দীঘল দীঘল ৰছীলৈ পৰিৱৰ্তিত কৰি কেনে তেওঁলোকে কাপোৰ তৈয়াৰ কৰিছিল। তাৰপিছত লাহে লাহে তাতকৈও কিছু উন্নত হ'ল, মানুহবিলাকে সূতা কটা শিকিলে। তাৰপিছত লাহে লাহে সেই সূতাৰ পৰা কাপোৰ বোৱা শিকিলে। প্ৰথমতে মানুহবিলাকে এখন কাপোৰ অৰ্থাৎ এক বস্ত্ৰ পৰিধান কৰিছিল। আজিকালিও এই পদ্ধতিটো আছে, যেনে ধৰা গামোচা, লুঙি বা পাগুৰি, এইবিলাক এখন বস্ত্ৰৰ প্ৰচলন আজিও আছে। আৰু কালক্ৰমত কি হ'ল, এই এখন এখন কাপোৰৰ পৰা বিভিন্ন ডিজাইনত কাটি আমাৰ দেশৰ জোখৰ লগত মিলাই চোলা বা লং পেণ্ট ইত্যাদি বিভিন্ন ধৰণৰ কাপোৰ তৈয়াৰ কৰা হ'ল। এনেধৰণে লাহে লাহে কাপোৰ ডেভেলপ হৈ আমাৰ আজিৰ অৱস্থাটো পাইছে। গতিকে এইখিনি আছিল আঁহৰ পৰা কাপোৰলৈ। যথেষ্ট চমুকৈ ইয়াত মই কথাখিনি আলোচনা কৰিছোঁ, তোমালোকে পাঠটো পঢ়ি চাবা। গতিকে আজিলৈ ৰাখিছোঁ, ধন্যবাদ।